লাডাখ সীমান্তত অব্যাহত আছে উত্তেজনা ব্যাপক সামৰিক তৎপৰতা ভাৰতৰ যিকোনো পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে সাজু ভাৰত সীমান্তত বায়ুসেনাৰ কুচকাৱাজ আগ্ৰাসী ৰঙাচিনক প্ৰতিৰোধৰ বাবে ভাৰতে চলাইছে ব্যাপক সামৰিক তৎপৰতা ইতিমধ্যে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ স্থলসেনা বায়ুসেনা আৰু নৌসেনা সতৰ্ক কৰা হৈছে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত আৰম্ভ হৈছে এয়াৰ ডমিনেন্স প্ৰক্ৰিয়া সীমান্তৰ আকাশত উৰিল বায়ুসেনাৰ হেলিকপ্টাৰ আৰু যুঁজাৰু বিমান লগতে উৰিল বিশ্বৰ অত্যাধুনিক টেকটিকেল এয়াৰলিফ্টাৰ বিমান C-130J ছুপাৰ হাৰকিউলিছ আনহাতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা সংলগ্ন বিমান ঘাটিসমূহতো সুখোই 30 মিৰাজ 2000ৰ দৰে অত্যাধুনিক যুঁজাৰু বিমান উল্লেখযোগ্য যে গলৱান উপত্যকাত চীনা বাহিনীৰ আক্ৰমণত নিহত হৈছিল ভাৰতীয় সেনাৰ এজন কৰ্ণেল সহ 20 জনকৈ জোৱান আৰু ইয়াৰ পিছৰে পৰা লাডাখ সীমান্তত অব্যাহত আছে উত্তেজনা এই উত্তেজনাৰ মাজতে লেহ বায়ুসেনা ঘাটিত উপস্থিত হয় বায়ুসেনা প্ৰধান আৰু বায়ুসেনা প্ৰধানে পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছতেই শুকুৰবাৰে লাডাখৰ আকাশত দেখা গ'ল ভাৰতৰ ব্যাপক সামৰিক তৎপৰতা নিউজ ডেস্ক ৰিপৰ্ট দ্য হৰাইজন